So আশা কৰোঁ আপোনালোক সকলোৰে ডাউট ক্লিয়াৰ হ'ল। এইচএছ মই ছায়েন্সত আছিলোঁ নে আৰ্টছত আছিলোঁ? মই ছায়েন্সতে আছিলোঁ। আৰু হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাছুমা মেহজাবিন। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু জুম্মা মুবাৰক টু অল অফ ইউ গাইজ। আৰু মই এতিয়া ৰেডি হৈছোঁ আৰু আজি মই গৈ আছোঁ কলেজলৈ। মোক বহুতে সুধি থাকে মই একচুৱেলি কি পঢ়ি আছোঁ, আকৌ কিহত এডমিশ্যন লৈছোঁ। চ' মই আজি গোটেইখিনি ক'ম। আৰু মোৰ যিহেতু অলৰেডি DMLT কমপ্লিট হ'ল, DMLT কমপ্লিট কৰাৰ পিছত এতিয়া আকৌ কিহত এডমিশ্যন লৈছোঁ সেইটোও ক'ম। আৰু DMLT কমপ্লিট কৰাৰ পিছত মোৰ একচুৱেলি 3 মান্থৰ এটা ইণ্টাৰ্ণশ্বিপ আছিলে। এতিয়া মই এইটো কৰিব পাৰিম নে নাই সেইটো মই শুনিব যাম কলেজত। আৰু এতিয়া যিটোত এডমিশ্যন লৈছোঁ সেইটোৰ অকণমান পইচা দিবলগীয়া আছে কলেজত, এডমিশ্যন ফিজ দিবলগীয়া আছে, ছেমিষ্টাৰ ফিজ দিবলগীয়া আছে। চ' সেইটো কাৰণে মই এতিয়া কলেজ গৈ আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু এতিয়া আমি দুটাই ওলালোঁ আৰু কলেজত এজনী ফ্ৰেণ্ড আছে, তাইৰ লগত মই অকণমান লগ কৰিম। আৰু মানে তাইও এডমিশ্যন লৈছে সেইটো কাৰণত। আৰু কলেজৰ আজি ব্লগ ভালকৈ বনোৱা নহ'ব বিকজ আজি শুক্ৰবাৰ ন, সেইকাৰণে মই এদিন ভাবিছোঁ গোটেই কলেজ আপোনালোকক ঘূৰি দেখুৱাম। চ' আজি মই দেখাব নোৱাৰিম। আমি আহি পালোঁৱে, এইটো কলেজৰ ৰাস্তা হয়, পানী খাইটি লৈ গৈছে এইটো। আৰু এইটো ৰাস্তা এনি টাইম ফ্ৰী থাকে। যেতিয়া ট্ৰেইন অহাৰ সময় হয় তেতিয়া মানে এইটো পূৰা জাম লাগি থাকে, পূৰা ট্ৰেফিক হৈ থাকে ইয়াত। আমি এয়া পাই গ'লোঁ, এইটো কলেজৰ ৰাস্তা। এতিয়া আমি পাহাৰৰ ওপৰত উঠিম বগাই বগাই। আৰু ৰাস্তাৰ এইটো চাইডে কিবা কাম কৰি আছে নাজানো, ইমান ধূলা। আৰু এয়া পাই গ'লোঁ গাইজ কলেজৰ গেটখন, এইখন। আৰু এতিয়া আমি ভিতৰলৈ যাম, ওপৰলৈ আৰু ওপৰলৈ উঠিব লাগিব। আৰু এতিয়া বহুতৰে ক্লাছ চলি আছে আৰু এক্সামো চলি আছে। চ' সেইটো কাৰণত ভিৰ কম, এতিয়া ষ্টুডেণ্ট বাহিৰত নাই বেছি। আৰু সেয়া চাওক, সেইখন কেণ্টিন এটা কলেজৰ তলৰ। আৰু ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰি, বাট আমি ইয়াতে নকৰোঁ, ওপৰলৈ কৰিম বিকজ আমাৰ ওপৰলৈ যাব লগা আছে। এয়া পাই গ'লোঁ এ ব্লকৰ সন্মুখত, মানে আমাৰ ব্লকটো হ'ল এ ব্লক। এইটো এ ব্লক। আৰু আমি এতিয়া সিপিনে যাম গাড়ী পাৰ্কিং কৰিব। আমাৰ মৰমৰ বাইকখন এতিয়া ইয়াতে পাৰ্কিং কৰিলোঁ। আৰু আমি এতিয়া ডিপাৰ্টমেণ্টলৈ গৈ আছোঁ, চাওঁ ডিপাৰ্টমেণ্টত কি কয়। আৰু এতিয়া আমাৰ যিখন ব্লক আছিলে এ ব্লকৰ সন্মুখত থিয় হৈ আছোঁ আৰু এয়া চাই আছে। এ ব্লকৰ পৰা বি ব্লক চাব পাৰি আৰু সেইটো হ'ল কেণ্টিন সেইটো। আৰু এইখন বাছ ৰখোৱা আছে কলেজৰ। আৰু এইখন হ'ল বি ব্লকলৈ যোৱা গেট, আৰু ইয়াতে এডমিশ্যন অফিচ আছে, তাতে যাম। চ' মোৰ ফ্ৰেণ্ডজনীৰ লগত লগ পাই মই তাইৰ লগত ভিতৰলৈ গৈছিলোঁ, মানে ডিপাৰ্টমেণ্টলৈ গৈছিলোঁ আৰু এডমিশ্যন ব্ৰাঞ্চত গৈছিলোঁ। মই পইচাখিনি দি আহিলোঁ, ডিপাৰ্টমেণ্টত অলপ কথা পাতি আহিলোঁ। আৰু এতিয়া আমি কেণ্টিনত বহি আছোঁ, এয়া কেণ্টিন ভিউ। এতিয়া আমি গৈ আছোঁ ৰুমলৈ। আৰু কেণ্টিনত একো নাখালোঁ বিকজ আজি শুক্ৰবাৰ ন, খাব টাইম নহ'ল, 12টা বাজিলে প্ৰায়। এতিয়া ৰুমত জল্দি গুচি যাম। আৰু আজি মই কলেজখন ভালকৈ দেখুৱাব নোৱাৰিলোঁ। মই এদিনাখন চিয়'ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, দেখুৱাম নিশ্চয়, ভালকৈ এটা ব্লগ বনাম, গোটেই কলেজখন ঘূৰি দেখুৱাম। আৰু এইখিনিতো একো নহয়, ওপৰৰ পিনে আৰু আছে। আৰু এয়া কেণ্টিন, মই য'ত বহি আছিলোঁ, এয়া আমাৰ বি ব্লক। আৰু আমাৰ কলেজখন কেনেকুৱা লাগিল প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যিদিনা মই গোটেই কলেজখন দেখুৱাম তেতিয়া আকৌ বেছি কমেণ্ট কৰিব কেনেকুৱা লাগিল।
আজি জাষ্ট মই আপোনালোকক অলপখিনিহে দেখালোঁ, একো বিশেষ একো দেখুওৱা নাই। আৰু ইয়াৰে ইটো ৰাস্তাৰে ওপৰলৈ যাব পাৰি। আৰু এতিয়া এইখন গেট আমি পাৰ হ'লোঁ ইয়াৰ পৰা, এতিয়া গৈ আছোঁ। আৰু এয়া আমাৰ কলেজৰ ওচৰৰে এখন ৰেল লাইন গৈছে। আৰু এই ৰেল লাইনখন পাৰ হওঁতে মানে আমাৰ কলেজৰ এজনী ছোৱালী তাই পাৰ হওঁতে তাই এক্সিডেণ্ট হৈছিলে ইয়াত। চ' কলেজৰ এইখন মানে যোনে চাই আছে কলেজৰ ল'ৰা ছোৱালী, প্লিজ আপোনালোকে বা তোমালোকে এই ৰেল লাইন পাৰ হওঁতে প্লিজ সাৱধানে পাৰ হ'বা। আৰু কলেজৰ ওচৰতে এইখন চাওক থানা, এইখন এতিয়া আমি ৰুমলৈ গৈ আছোঁ জল্দি 12টা বাজিবৰে হ'ল। আৰু এয়া আমি আমগাঁও পাইছোঁ। আমগাঁৱত এটা মছজিদ আছে, তাতে নামাজ পঢ়িব আহিব আজি। মোক ৰুমত দিবগৈ আছে, এতিয়া মোক ৰুমত এৰি আহিব ইয়াতে। এইখন মছজিদ ইমান ধুনীয়া। চ' কলেজৰ পৰা অহাৰ পিছত বহুত সময় পাৰ হৈ গ'ল। মাজতে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু যিহেতু আজি ফ্ৰাইডে আছিলে, চ' সেইটো কাৰণত মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু মাজতে অকণমান গা বেয়া হ'ল, চ' সেইটো কাৰণত মই শুই গৈছিলোঁ। আৰু এতিয়া প্ৰায় সন্ধিয়াই হ'ল, ভিডিঅ' বনাওঁতে মই বহুত লেট কৰি পেলালোঁ। আৰু আপোনালোকে বহুতে মোক সুধি আছিলে মই কি পঢ়ি আছোঁ একচুৱেলি, চ' মই আজি ক্লিয়াৰ কৰি দি আছোঁ। একচুৱেলি মই 2017 মোৰ HS কমপ্লিট হৈছে নলবাৰী DSR একাডেমীৰ পৰা। তাৰপিছত মই ডিগ্ৰী কমপ্লিট কৰিলোঁ। ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত মোৰ মাজতে 1 year গৈছে। 1 year মই একো কৰা নাছিলোঁ। 1 yearত মই এটা কম্পিউটাৰ কোৰ্চ লৈছিলোঁ ADCA। সেইটো কৰাৰ পিছত তাৰপিছত মই ডাউন টাউনৰ কথা শুনিলোঁ। ডাউন টাউনৰ কথা আগতে শুনিছিলোঁ, বাট এডমিশ্যন হোৱা নাছিলে। যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ তাৰপিছত মোৰ একচুৱেলি BSc নাৰ্ছিঙত এডমিশ্যন লোৱাৰ কথা আছিলে, বাট তেতিয়া অকণমান ঘৰৰ প্ৰব্লেমৰ কাৰণে মই BSc নাৰ্ছিঙত এডমিশ্যন ল'ব পৰা নাছিলোঁ। চ' তাৰপিছত যেতিয়া আকৌ ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত মই ভাবিলোঁ যে কিবা এটা এডমিশ্যন ল'ব লাগি আছে। তো তেতিয়া আকৌ BSc নাৰ্ছিং কৰিব মন নগ'ল। তেতিয়া মই লেবৰেটৰীত লৈ ল'লোঁ, যিহেতু লৈ ল'লোঁ আৰু মোৰ ভাল লাগে, ফেভৰেট। ব্লাড উইথড্ৰ কৰিব লাগে সেইটো কাৰণত। আৰু মই যিটো কোৰ্চ কৰি আছিলোঁ ইমান দিনে, সেইটো হ'ল DMLT, ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান। সেইটো অলৰেডি মোৰ কমপ্লিট হ'ল। যোৱাকালি নে তাৰ আগা দিনা ৰিজাল্ট দিছে আমাৰ। তো মানে পাৰ্চেণ্টেজটো দিয়া নাই, অনলি জাষ্ট পাছ হৈছোঁ নে নাই বাছ সেইটোৱে দিছে। পাছ কৰিছোঁ অলৰেডি, আলহামদুলিল্লাহ। চ' তাৰপিছত আজি কলেজ গৈছিলোঁ মই এইটো জানিবৰ কাৰণে যে DMLT কমপ্লিট কৰাৰ পিছত মই আকৌ মানে BMLTত এডমিশ্যন লৈছোঁ। BMLT মানে বেচেলাৰ অফ মেডিকেল লেবৰেটৰী টেকনিচিয়ান। মই কাৰণ সেইটো ডিপ্ল'মা কৰি BMLT কৰিলে আপোনাৰ ডিপ্ল'মা হ'ল 2 year আৰু এনে বেচেলাৰ কোৰ্চটো 3 year। তো বেচেলাৰ কোৰ্চ ডিপ্ল'মা কৰি বেচেলাৰ কৰিলে দেন 2 year হয়। আৰু একচুৱেলি মোৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিছিলে, বাট কলেজৰ পৰা সেনেকৈ গম পালোঁ যে ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিম, বাট অকণমান প্ৰব্লেম হ'ব, ক্লাছ পাতি প্ৰব্লেম হ'ব, যিহেতু আকৌ এক্সাম আহিলে BMLTৰ, সেইটো কাৰণত। চ' কলেজৰ পৰা ক'লে অকণমান অসুবিধা হ'ব বুলি। চ' মই ভাবিলোঁ, আৰু আমাৰ লগৰবোৰে যিবোৰে BMLTত এডমিশ্যন লৈছে তেওঁলোকে ক'লে যে নকৰোঁ দিয়া, আৰু কোনেও নকৰে চাগে। যদি কৰে দেন আপোনালোকে গম পাব মই ইণ্টাৰ্ণশ্বিপ কৰিম বুলি। চ' ইণ্টাৰ্ণশ্বিপ মোৰ মতে এতিয়া নকৰোঁ, একেলগে BMLT কৰা হোৱাৰ পিছত 9 month হ'ব। একচুৱেলি BMLTৰ ইণ্টাৰ্ণশ্বিপটো 6 month আৰু ডিপ্ল'মাৰটো হ'ল 3 month। তো এই দুটা একেলগে কৰিব গ'লে মোৰ 9 month ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। মই পাগল হৈ যাম পূৰা। 9 month কেনেকৈ ইণ্টাৰ্ণশ্বিপ কৰিম? 1 year ধৰিব গ'লে ন, হ'ব, দেখা যাব যি হ'ব আৰু। চ' মোৰ BMLT কমপ্লিট হোৱাৰ পিছত যদি চান্স পাওঁ দেন মই MMLT কৰিম, মানে MSc ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান। চাওঁ তেতিয়া কি হয়। চ' আশা কৰোঁ আপোনালোক সকলোৰে ডাউট ক্লিয়াৰ হ'ল।
মই কি পঢ়ি আছিলোঁ মোক বহুতে সুধি আছিলে চ' আজি মই কৈ দিলোঁ আৰু এটা কথা মোক বহুতে সুধি আছিলে মই এইচএছ মই ছায়েন্স কৰিছিলোঁ নে আৰ্টছ কৰিছিলোঁ মই ছায়েন্স কৰিছিলোঁ অভিয়াছলি আৰু যিবোৰে আৰ্টছৰ ষ্টুডেণ্ট তেওঁলোকে এডমিশ্যন ল'ব পাৰিব ডিপ্ল'মাত ফাৰ্ষ্ট ডিপ্ল'মা কৰিব লাগিব তাৰপিছত BMLT বাট মই DMLTৰ কথা আৰু BMLTৰ কথা মই আগতে ভালকৈ গম পোৱা নাছিলোঁ সেইকাৰণে মই DMLTত লৈছিলোঁ বাট মই আগতে জনা হ'লে ভালকৈ BMLTৰ কথা দেন মই BMLTত ল'লোঁ হয় বেচেলৰ কোৰ্চত আগতে লৈ ল'লোঁ হয় চ' মোৰ 1 year বেছিকৈ গ'ল চ' আই থিংক আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হ'ল আৰু এতিয়া মই ভিডিঅ'টো শেষ কৰিম আৰু শেষ কৰাৰ আগতে কি ক'ব লাগে ছাবস্ক্ৰাইব মাই চেনেল নকওঁ নেকি আজি চ' মই কৈ দিছোঁ আপোনালোকে নকৰে শ্বেয়াৰ চ' মই কৈ দিছোঁ চ' হে এভৰিৱান ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কাৰোবাৰ কিবা ডাউট থাকিলে মোক সুধিব কমেণ্টত বা ইনষ্টাগ্ৰামৰ লিংকটো দি দিম তাতে মোক মেছেজ কৰি সুধিব কিবা কোৰ্চৰ বিষয়ে জানিবলগীয়া থাকিলে আৰু অতি সোনকালে নহয় মই যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব তাৰপিছত মই আমাৰ ডাউনটাউন ইউনিভাৰ্চিটিখন মই আপোনালোকক গোটেইখিনি দেখাব ট্ৰাই কৰিম বাট আজি মই দেখাবই পৰা নাই বিকজ আজি ফ্ৰাইডে আছিলে অলপ জল্দি তাৰ পৰা গুচি আহিলোঁ চ' মই আৰু এবাৰ কৈ দিছোঁ যোনে মোৰ চেনেলত নিউ হয় প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্লিজ ক্লিক দ্য বেল আইকন ফৰ এক্টিভ মোৰ ভিডিঅ'জ চ' গাইজ বাই বাই আল্লাহ হাফিজ আৰু মই অতি সোনকালে আপোনালোকৰ মাজত আকৌ এটা নতুন ব্লগ লৈ আহিম চ' তেতিয়ালৈকে বাই বাই